নিজৰ প্ৰেমিকক জেললৈ পঠিয়ালে এছআই জন্মনী ৰাভাই। এইগৰাকী মহিলা আৰক্ষী বিষয়ালৈ আপুনি মন কৰক। এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ নাম হৈছে জন্মনী ৰাভা। কিছুদিন পূৰ্বে এগৰাকী বিধায়কক ফোনযোগে ধমক দি ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল এইগৰাকী মহিলা আৰক্ষী বিষয়া। আৰু এইবাৰ নিজৰ হ'ব লগা স্বামীক জেললৈ পঠিয়ালে এছআই জন্মনী ৰাভাই। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনাই আছোঁ। নিজকে ONGCৰ চাকৰিয়াল বুলি পৰিচয় দি মহিলা আৰক্ষী বিষয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক কৰা ৰাণা পকাক নামৰ এটা হাই প্ৰফাইল প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। স্ক্ৰীণত আপোনালোকে সেই প্ৰবঞ্চকটোক এই মুহূৰ্তত দেখিবলৈ পাইছে। মাজুলীৰ এই যুৱকজনে নগাঁও সদৰ আৰক্ষী থানাত কৰ্মৰত মহিলা উপ পৰিদৰ্শক জন্মনী ৰাভাৰ সৈতে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। জন্মনী ৰাভা মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তেই ৰাণাই নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দি আঙুঠি পিন্ধাইছিল। কিন্তু ৰাণা পকাক নামৰ যুৱকজনক প্ৰকৃতাৰ্থত এগৰাকী হাই প্ৰফাইল প্ৰবঞ্চক ৰূপে চিনাক্ত কৰে জন্মনী ৰাভাই। বহু ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত ধন সৰকাইছিল এইগৰাকী ব্যক্তিয়ে। বহু লোকক প্ৰবঞ্চনা কৰা ৰাণাৰ বিষয়ে জানিব পাৰি সোমবাৰে ৰাণা পকাকক আবদ্ধ কৰি নগাঁও আৰক্ষীক গতাই দিয়ে জন্মনী ৰাভা নামৰ এইগৰাকী আৰক্ষী বিষয়াই। আৰক্ষীয়ে জন্মনীৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে। ৰাণা পকাকৰ পৰা আৰক্ষীয়ে ONGCৰ বহু নকল চিলমোহৰ জব্দ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে বিজেপিৰ এগৰাকী বিধায়কক ধমক দি সামাজিক মাধ্যমত চৰ্চিত হৈছিল জন্মনী ৰাভা নামৰ এইগৰাকী মহিলা আৰক্ষী বিষয়া। তেওঁৰ হ'ব লগা স্বামীক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে এছআই জন্মনী ৰাভাই চাওঁ আহক। 25 লাখ টকা এটা তেওঁ আত্মসাৎ কৰিছে আৰু মই তেতিয়া তেওঁক সুধিলোঁ যে এই 25 লাখ টকাটো যে তুমি লৈছা, মই সুধিলোঁ তুমি যে লৈছা তো এই বস্তুটো তুমি মানে কাম কেতিয়া বিল পাছ হ'ব? তেতিয়া কৈছে বিল পাছ নহয়, দেৰি হ'ব। মই বোলো তেতিয়া মানুহকেইজনে ক'লে যে বিল পাছ হোৱাৰ কথাই নাই, কাৰণ প্ৰজেক্টেই নাই, এনেকুৱা কোনো এপ্ৰুভেলেই হ'ব নোৱাৰে, প্ৰজেক্ট নাই বুলি ক'লে। তাৰপিছত মই তেওঁক সুধিলোঁ যে প্ৰজেক্ট নাই নেকি? তেওঁ মানে ইমানেই ৰৈ বহুত 2 ঘণ্টামান তেতিয়া এটা সঁচা কথা কয় তেনেকুৱা। তাৰপৰা ক'লে বোলে এনেকুৱা কোনো প্ৰজেক্ট নাই, মই এপ্ৰুভেল হোৱা নাই সেইখিনি বুলি জনালে। তাৰপিছত আৰু মানে লাহে লাহে জেৰা কৰোঁতে এটা এটাকৈ সঁচাবোৰ ওলাই পৰিলে। আপুনি মানে কালিহে গম পাইছে তেওঁ যে ONGC চাকৰি নকৰে? বাইদেউ আপোনাৰ মাজুলীত আজি তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে গ্ৰেপ্তাৰ কৰিছে মাজুলীত আৰু আৰক্ষী অধীক্ষকৰ ওচৰত বহুতে অভিযোগ। ইনফেক্ট তেওঁলোকৰ লগত মই নিজে অভাৰ ফোন কথা পাতিছোঁ। মই বোলো মই যদি পিছলৈ অহা নাই, আপোনালোকে কিয় পিছুৱাইছে? মোক বহুকেইজনে ফোনত সুধিছে যে বাইদেউ যদি আমি কেছটো কৰোঁ আমাৰ পইচা। মই বোলো সেইটো আপোনালোকৰ বিষয়, তেনেহ'লে পইচাটো ওলাই দিয়াৰ দায়িত্ব মই কিয়লৈকে ল'ম? কাৰণ পইচাটো মই লোৱা নাই, পইচা তেখেতে লৈছে আৰু তেখেতে লৈ কি কৰিছে সেইটোও মই নাজানো। গতিকে মই তেওঁলোকক কৈছোঁ আপোনালোকে যাওক, আইনৰ সহায় লওক, তেওঁক উপযুক্ত শাস্তি দিয়ক। তাৰপিছত তাতে কি হৈছে ক'ব নোৱাৰোঁ, তেওঁলোকে কেছ দিছে নে নাই নাজানো। কিন্তু মোৰ লগত ফ্ৰড কৰিছে, মোৰ লগত যিয়ে নকৰক, প্ৰথম কথা মই প্ৰেমত ডুবি গৈ তেওঁৰ লগত ইম'চনেল এটা হেৰি নাই, ফৰ্মেলি এটা চলি আছিলে। তাৰপিছত বিয়া আমাৰ নৱেম্বৰলৈ ঠিক কৰিছিলোঁ, তাকো তেওঁ ইণ্টাৰেষ্টেড নহয়, মইহে কৈছিলোঁ, কাৰণ ছ'চাইটি বোলে এখন অসমত জন্ম পাইছোঁ, অসমৰো এটা ছ'চাইটি এটা আছেতো, তো নৱেম্বৰত ঠিক কৰা হৈছিলে। তো মই ফাইনেলি তেওঁলোকক কৈ দিলোঁ যে এনেকুৱা কথা মোৰ আগত আৰু প্ৰস্তাৱ নানিব, নহ'লে কথা বেয়া হ'ব। নথিপত্ৰ বহুত পাইছোঁ, তেওঁৰ ডুপ্লিকেট চিল পাইছোঁ। ইনফেক্ট তেওঁ ONGC PRO হিচাপে যিখন বাহন ইউজ কৰিছিলে, বলেৰ'খন যোৱা 2 মাহ আগতে তেওঁ ৰিলিজ দিয়া বুলি দেখুৱাইছে। সেই বলেৰ'খনো মিছা, তেওঁ ফেক। সেইখন বেলেগ এজনৰ পৰা এগ্ৰিমেণ্ট লৈ পেলাই বনাই অনা, মানে লৈ পেলাই মান্থলি 35,000কৈ সেই পৰিয়ালটোকো মিছা কৈছে ONGCত দিয়া বুলি, সেইটোও ফেক হয়। 35,000কৈ পে' কৰে। তেওঁৰ যিজন PSO আছে তেওঁক 16,000কৈ পে' কৰে, যিজন ড্ৰাইভাৰ আছে তেওঁক 14কৈ দিয়ে। মানে আল্টিমেটলি এটা 2000 তেওঁ জনোৱা মতে যেতিয়া সুধিলোঁ 2020 চনৰ আগষ্টৰ মাহৰ পৰা তেওঁৰ চাকৰি নাই। তেওঁ 3 মাহৰ কিবা ONGC কোৰ্চ এটা কৰিছিলে, এপেণ্ডিক্স 1 ইয়েৰৰ এটা প্ৰেক্টিকেল কৰিছিলে। তাৰপিছত মানে 5 বছৰৰ এটা এগ্ৰিমেণ্ট মানে কণ্টেক্সুৱেল ONGCত কৰি আছিলে। সেই 5 বছৰৰ কাৰ্যকাল বৰ্তমানো লাগুৱে আছিলে, কিন্তু 23 চনতহে শেষ হ'লহেঁতেন। কিন্তু তেওঁৰ কৰ্মদক্ষতা ইমানেই ভাল, মানে তেওঁক 20 চনতে আঁতৰাই দিলে। তেওঁ মানে তাতেও ডুপ্লিকেচি কৰিলে। নগাঁৱৰ ক'ৰ পৰা তেখেতক আটক কৰিছে? তেওঁ নগাঁও মোৰ ইয়াত আহিছিলে, তেওঁ ৰিচেণ্টলি গুৱাহাটীৰ পৰা আহিছিলে, আহি পেলাই ইয়াত ৰৈ পেলাই সেই পাৰ্টিক মাতিছিলে মানে ইয়াত ডিল কৰিবলৈ। সেই পাৰ্টিটো তেওঁক ডিল কৰাৰ আগত মোক লগ কৰিলে। তো মই বহুত ভাল পালোঁ, মানে তেওঁলোকক মই থেংকফুল কৈছোঁ।
থেংক ইউ তেখেতৰ নামটো মই নলওঁ দৰকাৰ নাই আৰু তেওঁ ইমান পাব্লিক কৰাটো বাইদেউ আপুনি আপুনি কৈছে যে আমি প্ৰেমত হাবুডুবু খোৱা নাই আৰু আমি জানো যে আপুনিও যথেষ্ট কঠোৰভাৱে অপৰাধীৰ সৈতে আপুনি অপৰাধৰ বিৰুদ্ধে আপুনি ইমান দিনে আপুনি আৰক্ষীত সেৱা আগবঢ়াই আছে তথাপিও যিহেতু নৱেম্বৰ মাহত বিয়া ঠিক হৈছিলে আৰু অকণমানতো বেয়া লাগিছে নিশ্চয় বেয়া লগা নাই দেই মই আপুনি কেইবা ঘণ্টাৰ পৰা মই ৰিয়েলাইজ কৰি আছো যে এইটো ভাল হ'ল নে বেয়া হ'ল কিন্তু এতিয়া চবে মোক ইমান ছাপোৰ্ট কৰে মোৰ কনচাৰ্ণ OC মোৰ SP মোৰ বহুকেইগৰাকী সন্মানীয় SP বিষয়াৰ লগত মোৰ ভাল DSP ছাৰহঁতে মোক যথেষ্ট মৰম কৰে মানে তেওঁলোকক যেনেকৈ মই সন্মান কৰোঁ ইন ৰিটাৰ্ণ তেওঁলোকে মোক মৰম কৰে মোক বিশ্বাস কৰে আৰু সেই বিশ্বাসখন আৰু সেই মৰমখন মই বজাই ৰাখিয়ে কাম কৰি যাম আজি নহয় অনাগত দিনত মোৰ ঘৰৰ মোৰ পৰিয়ালৰ মোৰ যিমানেই আপোন নহওক কিয় কোনোবাই যদি বেয়া কাম কৰে তেওঁক মই উচিত শাস্তি দিমেই তাৰ পৰা মই পিছুৱাই নাহোঁ এয়া আপোনালোকৰ আগত গোটেই অসমবাসীলৈ মই এইটো মেছেজ দিলোঁ আৰু সেই ক্ষেত্ৰত অসমবাসীৰ পৰা লগতে আপোনালোক আটাইৰ পৰা মোক সহায় লাগিব যিমান পাৰোঁ মই আপোনালোকক কৰিম আৰু আপোনালোকে যিমান পাৰে মোক কৰিব কাৰণ মই কালি যিটো এটা ট্ৰমাত আছিলোঁ মোৰ নিজৰে ঠিক নাছিলে মানে বহুত কথা ভাবি চিন্তি যে মোৰ মাৰ কথা মোৰ দাদা যথেষ্ট অসুখীয়া মোৰ ঘৰত তিনিটাই প্ৰাণী আৰু মই ভাবিছিলোঁ যে ওৱান এণ্ড অনলি চাইল্ড ময়ো ওৱান এণ্ড অনলি চাইল্ড তো বহুত ভালেই হ'ব মোৰ দেউতা নাই দেউতা পাইছোঁ তেওঁৰ মা নাই মা পাইছে তো চব ঠিকে চলিছে কিন্তু তেওঁ যে ইমান ডাঙৰ ফ্ৰড তো বহুত বেছি থেংক ইউ সেই ব্যক্তিজনলৈ যিজনে আহি মোক চকু মোকলাই দিলে বা প্ৰায় 3জন ব্যক্তি আহিছিলে নামকেইটা মই আপোনালোকৰ কিমান দিন হ'ল 9 বছৰ দিনমান হ'ল এবছৰ মানে অক্টোবৰৰ 8 তাৰিখে মোৰ এংগেজমেণ্ট হৈছে অক্টোবৰৰ ইলেকশ্যনৰ পিছত তেওঁলোকৰ পৰিয়ালসহ ঘৰলৈ আহিছিলে আহি মোক ক'লে তেতিয়ালৈকে মানে মই ইমান মানে ভিতৰলৈ হেৰি কৰা নাই তাৰপৰা অক্টোবৰৰ 8 তাৰিখে মোৰ এংগেজমেণ্ট হ'ল এংগেজমেণ্টৰ পিছত মানে মই নিউ প্লেচত পষ্টিং আহি গ'লোঁ তেওঁ এটা মোক মিছা মাতি দিলে যে তেওঁৰ পষ্টিং শিলচৰ হৈছে কিন্তু তেওঁ শিলচৰ জইন নকৰে কৰিবই যোৱা নাই মই যেতিয়া সুধোঁ যে শিলচৰ জইন নকৰা নেকি তেতিয়া মোক এটা চেণ্টেঞ্চে কয় তুমি কি মোক দূৰত যোৱাটো বিচাৰা নেকি তুমি কি মোৰ কামবিলাক বুজি নোপোৱা নেকি আৰু এদিন এটা চেণ্টেঞ্চ ক'লে চাকৰি কি অকল তুমিয়ে কৰা নেকি তেতিয়া মই আজি ক'ব বিচাৰোঁ মই সঁচাকৈ যদি মই বেয়াকৈ দুটা জেগাত দিওঁ সি এনেও নাইকিয়া হৈ থাকিব কিন্তু মানে মই ক'ব বিচাৰোঁ যে চাকৰি কি ৰেছপনচিবিলিটি কি ব্যস্ততা কি ষ্ট্ৰেছ কি আমাক সোধক মোক সোধক তেতিয়া মই